मैया थांनाय हरनि 8 बाजिसोआव फाख्रिबारि गामियाव जे BPF नि जि ST बर्डनि सोद्रोमा जयन्त डेकानि न'आव माने कम्बल रानबाय थादोंमोन। बेयाव थांनानै गबसा सुबा दालाय एबसुनि सानैसो मावथिफोरा थांनानै बिथांमोनखौ रानबाय थानाय समाव माने हमनो मोनदों। हमनो मोननानै बिथांमोननि जि कम्बल राननाय बे कम्बल राननायखौ अफिसाव लाना फैनाय जादों। नोंथांमोना मा लुबैयो दा बे जोङो बेखौ जोंनिफ्राय बेखौनो लुबैयो जे बेबायदि जे आयेन बेरेखा खामानि जि समाव गासै बुहुमावनो कर'ना भाइरासनि जि लकडाउननि माबा होदो माने डिक्लार फोसावदो बे समाव बे जे माने इलिगेलि खामानि मावदों माने जिखौ मावनाङा होनदों बेयाव जेनेबा मानसि थुबुर जानानै माने माबा खालामदों रानदों। बेनिखायनो बेबायदि जि इलिगेल खामानि बे इलिगेल खामानि मावनायखौ सरकारनिफ्राय जि आयेन बेबस्था दङ बे आयेन बेबस्थाखौ बाहायनानै गोख्रै बिथांमोननि सायाव एक्सन लानांगौ। যোৱাকালি সন্ধিয়া সময়ত লগভগ 8টা বজা সময়ত সন্ধিয়া 7টা বজাত ফাকুৰিবাৰী তেনেকুৱা বুঢ়ীগাঁও ৰিভিনিউ তাত মানে কচাচুবা VCDC আণ্ডাৰত BPFৰ যি কৰ্মী তেনেকুৱা এজন কৰ্মীৰ জয়ন্ত ডেকা নাম তেওঁৰ ঘৰত VCDC চেয়াৰমেন আণ্ডাৰত তেওঁলোকে কম্বল বিলাই আছিলে। এই ইনফৰমেশ্যনটো আমি পালোঁ। তাৰপিছতে পাব্লিকে নিশ্চয় তেওঁলোকক এইটোত যি কম্বল বিলাই থকা সেইটো তেওঁলোকে প্ৰটেকশ্যন কৰিলে। তাৰপিছতে এই যে লকডাউন চলি আছে এইটো লকডাউন চলি থকা সময়তে তেওঁলোকে তেনেকুৱা কম্বল বিলাওঁতে নিশ্চয় পাব্লিকে ভাল পোৱা নাই আৰু আমিও গৰিহণা দেখিছোঁ। সেইটো যি লকডাউন চলি আছে আৰু ইলেকশ্যন অধিসূচনা জাৰি কৰাৰ পিছতো আজি এই সময়তো BPF পাৰ্টীয়ে বা লুমচাও दैमाৰীৰ যি আণ্ডাৰত তেওঁৰ গছাচুবা VCDCৰ আণ্ডাৰত BPF কৰ্মীসকলে যি ইলিগেল কাম কৰি আছে কম্বল এই গৰম বতৰত কম্বল বিলাই আছে সেই কামটো পাব্লিকে আগৰ পৰাই দেখি আহিছে। তেওঁলোকে তেনেকুৱা কাম কৰি আহিছিল যোৱাকালি ধৰা পৰিল। আমাৰ পৰা আমি কণ্ডেম দিছোঁ তেওঁলোকে যাতে তেনেকুৱা কাম নকৰে আৰু প্ৰশাসনে এই যোনবিলাকে এই কামত ব্যস্ত জড়িত আছে ইনভলভ আছে তেওঁলোকক অতি শীঘ্ৰে এৰেষ্ট কৰিব লাগে বা আইনে তেওঁলোকক কঠোৰ স্থিতি ল'ব লাগে আমি আহ্বান কৰিলোঁ। কামত যোনবিলাকে জড়িত আছে তেওঁলোকক আইনৰ ফালৰ পৰা অতি শীঘ্ৰে আইনৰ যি ব্যৱস্থা তেওঁক কঠোৰভাৱে স্থিতি ল'বৰ কাৰণে আমি আমাৰ পৰা দাবী কৰিলোঁ আৰু যদি দাবী স্থিতি নলয় তেতিয়া আমি নিশ্চয় আগলৈ ইয়াৰ ষ্টেপ নিশ্চয় ল'ম। যিহেতু তেওঁলোকে অধিসূচনা যিহেতু জাৰি হৈছে আৰু যিহেতু দেশৰ পৰিস্থিতি বৰ্তমান বেয়া লকডাউন চলিছে তেনেস্থলত তেওঁলোকে যিটো কালি কাৰ্যসূচী ল'লে কাপোৰৰ কাৰণে যিটো বিতৰণ ব্যৱস্থাটো গতিকে প্ৰশাসনে তেওঁলোকক যিটো প্ৰশাসন যিটো শাস্তিমূলক ব্যৱস্থা তেনেকুৱা ল'বৰ কাৰণে মই আহ্বান জনাওঁ আৰু প্ৰশাসনক। এতিয়া এই গৰমৰ বতৰত তাৰমানে কম্বল পোৱাটো উচিত হৈছে জানো? এতিয়া গৰমৰ সময়তো কম্বল বিতৰণ কৰাটো উচিত নহয়। তাৰোপৰি যিহেতু এতিয়া অধিসূচনা জাৰি কৰিল গতিকে কোনো এটা ৰাজনৈতিক দলে এই কম্বল বা সূতা কম্বল বিলাওঁটো এইটো সময় নহয়। গোটেই আইনগতভাৱে তেওঁলোকে দণ্ডনীয় সেইটো। গতিকে প্ৰশাসনে আইনমতে তেওঁৰ ব্যৱস্থাটো ল'ব লাগে সেইটোৱে ভাবোঁ। লুমচাও दैमाৰী যিটো BPFৰ মনোনীত প্ৰাৰ্থী খেৰাবাৰী সমষ্টি তেখেতক কি আহ্বান জনাব বিচাৰিব তেওঁলোকৰ কৰ্মী যিবিলাক কাণ্ডবিলাক কৰি আছে? মই লুমচাও दैमाৰীকেইটোৱে আহ্বান জনাব বিচাৰোঁ। তেওঁ যিহেতু আজি 15টা বছৰে খৈৰাবাৰীৰ সমষ্টি যি শাসন তেওঁ চলালে তেওঁ EM হ'ল কিন্তু তেওঁৰ এই 15টা বছৰত আচলতে আমি পশ্চিম প্ৰান্তৰ উন্নয়নমূলক ব্যৱস্থা আমি দেখা নাপালোঁ। ৰাস্তা ঘাটৰ যথেষ্ট সমস্যা আছে আৰু তেওঁলোকে পূৰণ নহ'লেই গতিকে আৰু এই তেনেকৈ আজি কম্বল বিতৰণ কৰি তেওঁলোকে আকৌ পুনৰ যাতে জয়যুক্ত হোৱাৰ যিটো ব্যৱস্থা যিটো লাইন সেইটো মই সচেতন ব্যক্তি হিচাপে এনে ব্যৱস্থা নল'বলৈ তেওঁক মই আহ্বান জনাওঁ। আপুনি কম্বল পাইছে না নাই? নাই পোৱা। কালি কি হৈছিল ৰাতি? কালি তাৰমানে BPFৰ মানুহে কম্বল ভগাইছিল। আমিতো পোৱাৰ কোনো যোগ্যই নাই, আমাক নকয়ে সেইবিলাক কথা আমি ভাগতো নাপাওঁ কিন্তু তাত মানুহ জমা হৈ আছিল। আপোনালোকক কিয় নিদিয়ে? আমাক বা কিয় নিদিয়ে আমি সেইটো নাজানো। আমাক নিদিয়ে কি কাৰণত বা নিদিয়ে আমাক। তেওঁলোকে কাক দিয়ে? BPF পাৰ্টিৰ মানুহক দিয়ে সিহঁতে। যোৱাকালি কি দিছিলে তেওঁলোকে? যোৱাকালি কম্বল আঁঠুৱা আৰু কিবা সূতা এনেকৈ আনা বুলি কৈছিল আৰু গাড়ীত। আমি একোৱে পোৱা নাই আজিলৈকে। মানে দুখীয়া মানুহবিলাক একো নাপায়? দুখীয়া মানুহে একোৱে নাপায়, ধনীকেইটা লৈ থাকে।